বন্ধুসকল আজিৰ ভিডিঅ'টোত মই দেখুৱাম যে আপোনালোকে আপোনাৰ মোবাইলৰ জৰিয়তে কেনেকৈ 2026 চনৰ ভোটাৰ লিষ্টখন ডাউনলোড কৰিব আৰু এই 26 চনৰ ভোটাৰ লিষ্টত আপোনাৰ নামটো আছেনে নাই কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ত আমি দেখুৱাম। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব। অপেন কৰাৰ পাছত সাৰ্চ বাৰত সাৰ্চ কৰি দিব NBSP মাৰি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ লগে লগে এনেকুৱা পেজত আহি যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ভোটাৰ্ছ, ইয়াত আপুনি চুই দিব। চুই দিয়াৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পাছত ইয়াৰ পিছত আপুনি আপোনাৰ মোবাইলৰ ডেস্কটপ ছাইটটো অপেন কৰি ল'ব। অপেন কৰাৰ পাছত এনেকুৱা বহুকেইটা অপশ্যন পাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ডাউনলোড ইলেক্টৰেল ৰোল, ইয়াত আপুনি চুই দিব। চুই দিয়াৰ পিছত অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত এনেকুৱা পেজত আহি যাব। ইয়াত আপুনি চিলেক্ট ষ্টেটত চুই দি আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। তাৰপিছত চিলেক্ট ডিষ্ট্ৰিক্টত চুই দি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনাৰ এছেম্বলি কনষ্টিটুৱেঞ্চি এইটো চিলেক্ট কৰিব। আপোনাৰ MLAৰ সমষ্টি কোনটো এইটো চিলেক্ট কৰিব লাগিব। মোৰ যিহেতু মাজবাট হয় এইটো মই চিলেক্ট কৰিলোঁ মাজবাট। চিলেক্ট কৰাৰ পিছত আপোনাৰ ইয়াত আপোনাৰ যিটো স্কুলত আপুনি ভোট দিয়ে সেই ভোট কেন্দ্ৰটোৰ নামটো চাৰ্চ কৰি আপুনি ইয়াত চিলেক্ট কৰিব লাগিব। এনেকৈ চিলেক্ট কৰি ধৰক দুটা তিনিটা আপুনি গোটেইকেইটাও চিলেক্ট অল কৰিও ডাউনলোড কৰিব পাৰে বা এটা দুটা চেণ্টাৰৰ নাম চিলেক্ট কৰি আপুনি কেপচাটো বহুৱাই দিব। কেপচাটো বহুৱাৰ পিছত ডাউনলোড চেলেক্ট PDF ইয়াত চুই দিব। চুই দিয়াৰ পিছত এনেকুৱা দেখিবলৈ পাব ইয়াত ডাউনলোড হৈ আছে, ষ্টেটাছ প্ৰগ্ৰেছ, অৰ্থাৎ ডাউনলোডটো চলি আছে। এনেকুৱাই আপুনি আপোনাৰ ভোটাৰ লিষ্টৰ যিটো PDF আপুনি ডাউনলোড কৰাৰ পিছত আপোনাৰ নামটো আছেনে নাই চাব পাৰিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।